Spot News of Assam. নমস্কাৰ স্বাগতম জনাইছো স্পট নিউজ অফ আসামৰ ষ্টুডিঅ'লৈ ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ধমধমা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰৰ সন্মুখত আজি 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘট ৰূপায়ণ কৰা হয় চাওক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন Aasu long live, long live, long live. Hey, chui choli se, boy. Hey, honglam choli se, boy. Hey, chui choli se, boy. Hey, honglam choli se, boy. Jindabad. ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সন্মুখত ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই ৰূপান্তৰ কৰা 2 ঘণ্টীয়া অৱস্থান ধৰ্মঘটত উপস্থিত আছে ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ উপদেষ্টা ধৰ্মেন্দ্ৰ বৈশ্য ডাঙৰীয়া কি ক'ব আপুনি এই সন্দৰ্ভত ধন্যবাদ স্পট নিউজলৈ সমস্যাটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ যিটো স্বাস্থ্য এই বিভাগটো হৈছে মোৰ ডেফিনেশ্যনত হৈছে যে আছে গৰু নাবাই হাল হোৱাতকৈ নোহোৱা এইটো আচলতে হিমন্তৰ স্বাস্থ্য বিভাগ এনেকৈ চলিছে তেওঁ কৈছে যে আমি সাংসাৰিক এইমছ বনাইছোঁ নলবাৰী জিলাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিম আৰু বিভিন্ন ঠাইত মানে কি কৰিম বিভিন্ন স্বাস্থ্য কেন্দ্ৰ বা শিক্ষানুষ্ঠান গঢ়ি লৈ উঠিম কিন্তু আমাৰ এটাই স্পষ্ট কথা যে যিখন নতুনকৈ স্থাপন কৰিবলৈ লৈছে মেডিকেলে হওক বা কলেজে হওক তেওঁলোকে স্থাপন কৰাত আমাৰ কোনো আপত্তি নাই তেওঁলোকে স্থাপন কৰক স্বাস্থ্য বিভাগে স্থাপন কৰক সেইটোত আমি ছাত্ৰ সন্থাই সদৌ অসম ছাত্ৰ সন্থাৰ লগতে আমি ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই মষ্ট ৱেলকাম কৰিছোঁ কিন্তু আমাৰ এটা প্ৰশ্ন বা প্ৰত্যাহ্বান বুলিয়েই ক'ব পাৰি যে যিবিলাক স্বাস্থ্যকেন্দ্ৰ বৰ্তমান নলবাৰী জিলাতে হওক বা অসমতে হওক যিবিলাক স্বাস্থ্যকেন্দ্ৰ আছে সেই স্বাস্থ্যকেন্দ্ৰবিলাক ভালকৈ জানো পৰিচালিত হৈছে ইয়াত যদি এজন ইমাৰ্জেঞ্চি পেচেণ্ট আহে ইয়াত কিন্তু ডক্টৰ পাবলৈ নাই অনলি ফৰ মানে ডেলিভাৰী কেছৰ ক্ষেত্ৰতহে মানে 24/7 ডেইজৰ কাৰণে ইয়াত ডক্টৰ পোৱা যায় বাকী সময়ত যদি ইমাৰ্জেঞ্চি কাৰণত যদি পেচেণ্ট আহে ইয়াত ডক্টৰ পাবলৈ নাই হয়তো মানৱতাৰ ক্ষেত্ৰত 2-এজন ডাক্তৰে সেইটো অভাৱ পূৰণ কৰি দিয়ে আৰু ইয়াত যিটো উপযুক্তভাৱে বিজ্ঞানাগাৰৰ ব্যৱস্থা বা লেবৰেটৰীৰ ব্যৱস্থা আৰু ইয়াত যিটো উন্নতমানৰ চিটি স্কেনৰ বা এক্সৰে মেচিন এইসমূহ ইয়াত পাবলৈ নাই আৰু আমাৰ এটা অতি দুখৰ আৰু পৰিতাপৰ বিষয় আহিছে যে ধমধমা ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসাখন আচলতে ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসা হ'লে আমি জানো যে 10 পৰা 20জন মানুহলৈকে মানে ইয়াত পেচেণ্ট চাব পাৰি কিন্তু ইয়াত যিহেতু আমি গম পাইছোঁ তথ্য সহকাৰে গম পাইছোঁ যে ইয়াত গড়ে প্ৰায় 80ৰ পৰা 100জনলৈকে ইয়াত মানে কি হয় ৰোগী আহে ৰেগুলাৰ ৰোগী আহে আৰু সেই ৰোগীবিলাকক মানে জনসংখ্যা অনুপাতে চিকিৎসক এজনে কিমান ৰোগী চাব হয়তো 1-2জন 20জনলৈকে চালে তাৰপিছত কিন্তু ডক্টৰজনে নিজেই মানে ভাগৰত পৰিলক্ষিত হ'বলগীয়া হয় বা ইচ্ছা নাথাকে তেখেতৰ পেচেণ্ট চাবলৈ এই ক্ষেত্ৰত আমি হিমন্ত বিশ্ব শৰ্মাক বিনম্ৰভাৱে ধমধমা আঞ্চলিক ছাত্ৰ সন্থাই অনুৰোধ জনাইছোঁ যে আপুনি নতুনকৈ যি কৰে কৰক কিন্তু যিখিনি আছে আজি খান্তিকুছিত মানে কি কৰিছে 30 বেডেড হস্পিটেল স্থাপন কৰিছে আজিলৈকে ফুল ফ্ৰেজেড কৰিবলৈ কিন্তু পৰা নাই আমি জনাত ফুল ফ্ৰেজেড কৰিবলৈ পৰা নাই মাত্ৰ ফৰ্থ গ্ৰেড পষ্টৰ কেইজনমান মানুহ মানে কি কৰিছে এমপ্লয় কৰিছে আৰু সেইটো অভানাৰ মানে কি সৃষ্টি কৰিছে স্বাস্থ্য বিভাগ এটা বনাইছোঁ আৰু লজ্জাজনক এটা কথা যে 62 নং বৰমা বিধানসভা সমষ্টিৰ যিজন বিধায়ক মনেশ্বৰ ব্ৰহ্মদেৱে ইয়াত কি কৰিছিল এটা সমষ্টি ৱাইজত আমাৰ 30 বেডেড হস্পিটেলৰ ব্যৱস্থা কৰাৰ ব্যৱস্থা এটা প্ৰপ'জেল আহিছিল কিন্তু হয়তো কাৰচাজি কৰিয়ে হওক বা ষড়যন্ত্ৰমূলকভাৱে হওক বা সংস্থাপনৰ নামতে তেখেতৰ অংশীক মানে কি সংস্থাপন দিয়াৰ মানে কি ষড়যন্ত্ৰতে হওক তেখেতে কি কৰিলে ধমধমাৰ বৃহত্তৰ ধমধমাৰ মানে স্বাৰ্থৰ কথা নাভাবি সেই মেডিকেলখন কি কৰিলে বৰমতে সংস্থাপন কৰিলে হয়তো আমি ভাবিছোঁ যে তেওঁৰ অংশীয়ে তাত সংস্থাপন পাব গতিকে তাৰ পৰাই আমাৰ কি কৰিছিল ধমধমাত হ'বলগীয়া 30 বেডেড হস্পিটেলখন
মানে বৰমালৈ স্থানান্তৰ কৰিছিল গতিকে এইটোৱে প্ৰমাণ যে বিধায়ক এজনৰ যিটো মানে দায়িত্ব স্বাস্থ্যৰ প্ৰতিও হওক বা ইয়াৰ ৰাস্তা ঘাটৰ প্ৰতিও হওক সেই দায়িত্বটো আচলতে কাণসাৰ এৰি চলিছে বিধায়কৰ আমি মানে চায়ে দেখিবলৈ নাপাওঁ মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াৰ মানে মনেশ্বৰ ব্ৰহ্ম ডাঙৰীয়াকো আমি প্ৰত্যাহ্বান জনাইছোঁ যে হিমন্ত বিশ্ব শৰ্মাৰ লগত কথা পাতক পুংখানুপুংখভাৱে কথা পাতক আমাৰ যিটো স্বাস্থ্যকেন্দ্ৰ সেই স্বাস্থ্যকেন্দ্ৰটো আমাৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৰূপান্তৰ কৰক প্ৰয়োজনীয় ঔষধ পাতিৰ যোগান ধৰাৰ ব্যৱস্থা কৰক ডাক্তৰৰ অভাৱ দূৰ কৰাৰ ব্যৱস্থা কৰক আৰু ইয়াত আমি দেখিবলৈ পাইছোঁ যে স্বাস্থ্যৰ ক্ষেত্ৰত মানে যিবিলাক কাম কাজ কৰাৰ কাৰণে মানে নিয়োগ কৰিব লাগে সেইবিলাক আচলতে দিন হাজিৰা দি মানে কি কাম কাজ আমিও কাম কাজ চলাই থকা দেখিছোঁ গতিকে এই ক্ষেত্ৰত আমি সুকীয়া দিব পাৰিছোঁ যে নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ মানে কি নিকা আৰু স্বচ্ছতাৰে নিযুক্তি দিয়ক যাতে এই মেডিকেলখন সুস্থ সবল এটা পৰিৱেশ পায় ইয়াৰ ৰাইজৰ জনসাধাৰণৰ মানে কি কৰিব পাৰে স্বাস্থ্যৰ উন্নতিৰ কাৰণে পদক্ষেপ মোৰ লগত বৰ্তমান উপস্থিত আছে ধমধমা আঞ্চলিক ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক দেৱপ্ৰতিম ভট্ট ডাঙৰীয়া আহকচোন শুনো তেওঁৰ মুখেৰে এই প্ৰতিবাদী কাৰ্যসূচীটোৰ সন্দৰ্ভত কি কয় কিহৰ কাৰণে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে আমাৰ বৃহত্তৰ ধমধমাত যিখিনি জনসংখ্যা অনুপাতে আমাৰ ধমধমাত যিখন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আছে ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খনৰ আমাৰ ডক্তৰৰ অভাৱ জনসংখ্যা অনুপাতে আমাৰ ইয়াত বহুত ডাঙৰ এৰিয়া আৰু জনসংখ্যা বহুত বেছি মাত্ৰ এজনহে ডক্তৰ তেখেতে যদি ৰাতিপুৱাৰ ভাগত ডিউটি কৰে তেতিয়া ৰাতিৰ কাৰণেও বহুত অসুবিধা হয় বহুত দূৰ দূৰণিৰ পৰাই ৰোগী আহে আৰু ইয়াৰ কাৰণে আৰু যদি যাব লগা হয় আমাৰ নলবাৰীলৈ যাব লগা হয় ইয়াৰ পৰা নলবাৰীলৈ 15-20 কিলোমিটাৰ দূৰত্ব হয় আৰু আজি আমাৰ এই কাৰ্যসূচীটো কৰাৰ কাৰণ হ'ল যিহেতু আমাৰ ধমধমা এখন ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয় আছে ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়খন আমি প্ৰাথমিক চিকিৎসালয়লৈ ৰূপান্তৰ কৰা ডক্তৰ নাৰ্ছ পেৰামেডিকেল ষ্টাফ আৰু ঔষধ পাতি যোগান ধৰা আদি বিভিন্ন সমস্যাৰ কাৰণে আমি এই আজি দিনবতীয়া প্ৰতিবাদ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ যদিহে অসম চৰকাৰে আপোনালোকৰ দাবীসমূহ মানি নলয় তেন্তে আপোনালোকে কি কৰিব পৰৱৰ্তী সময়ত অসম চৰকাৰে যদি আমাৰ এই দাবীবোৰ মানি নলয় আমি অনাগত সময়ত ইয়াতকৈ জংকী আন্দোলন কৰিবলৈ বাধ্য হ'ম এই মুহূৰ্তত মই স্পট নিউজৰ সমূহ কৰ্মকৰ্তাক মই ধন্যবাদ জনাইছোঁ আমাৰ এই যিটো আমাৰ কাৰ্যসূচী আছে কাৰ্যসূচীটো আমাৰ তেখেতসকলে ইউটিউবৰ মাধ্যমেৰে প্ৰচাৰ কৰাৰ বাবে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ ধমধমা অঞ্চলৰ প্ৰত্যেকজন ৰাইজৰ লগতে ধমধমা আঞ্চলিক ছাত্ৰ সন্থায়ো দাবী জনাইছে যে ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰটো ধমধমা প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ ৰূপায়ণ এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে এই সংগ্ৰাম চলিছে স্বাস্থ্য বিভাগ Aasu long live এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে এই জুই জ্বলিছে এই সংগ্ৰাম চলিছে অসম ছাত্ৰ সন্থা জিন্দাবাদ অসম ছাত্ৰ সন্থা জিন্দাবাদ আমাৰ ধমধমা অঞ্চলত যিটো স্বাস্থ্য ব্যৱস্থাৰ নমুনা এইটো আচলতে অতিকৈ দুখ লগা বিষয় এই ধমধমাৰ দৰে এই অঞ্চলটোত ইয়াত ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ যিখন কেন্দ্ৰ ইয়াতে এই অঞ্চলৰ প্ৰায় 19খনমান গাঁৱৰ মানুহে চিকিৎসা সেৱা লাভ কৰে কিন্তু দুখৰ বিষয় এইখন এতিয়ালৈকে ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ হৈয়ে আছে এইটো এতিয়ালৈকে আপগ্ৰেড হোৱা নাই এক নম্বৰ কথা এইটো আমি আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা এটাই কথা কৈছোঁ যে এইখন পূৰ্ণ পৰ্যায়ৰ স্বাস্থ্যকেন্দ্ৰলৈ বা 30খন বিচনাযুক্ত স্বাস্থ্যকেন্দ্ৰলৈ উন্নীত কৰিব লাগে আৰু ইয়াত থকা যি লেবৰেটৰী টেকনিচিয়ানে ইয়াত মানে এইটো ৰেগুলাৰ হিচাপত কাম কৰিব নোৱাৰে তেওঁ আৰু এটা বেলেগ জেগাতো কাম কৰিব লাগে গতিকে লেবৰেটৰী টেকনিচিয়ান ৰেগুলাৰ হিচাপত দিব লাগে নিযুক্তি দিব লাগে আৰু অসম চৰকাৰৰ স্বাস্থ্য বিভাগে বিভিন্ন বিজ্ঞাপনেৰে স্বাস্থ্য সেৱাক উন্নীত কৰা বুলি কয় কিন্তু এই
চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় এই ধমধমালৈ আহক আৰু চাওক এই স্বাস্থ্যসেৱাৰ নমুনা এইখিনিয়ে কৈছোঁ। যদি কোনোবা ৰোগীয়ে যদি ধমধমা স্বাস্থ্য কেন্দ্ৰত যদি চিকিৎসা কৰিব নোৱাৰে তেওঁ কিমান দূৰলৈ যাব লগা হয়? ইয়াৰ পৰা প্ৰায় 20 কিলোমিটাৰ দূৰৰ নলবাৰী অসামৰিক চিকিৎসালয় যাব লাগে। আৰু এটা পৰিতাপৰ বিষয়, ইয়াতে ৰোগীৰ অনুপাতে চিকিৎসক এপইণ্টমেণ্ট কম হৈ আছে আৰু সেই কথাটোৰ কাৰণে এই অঞ্চলৰ ৰাইজে বহুত জীয়াটো ভুগিব লগা হৈছে। আৰু এটা টাইমত যদি ডাক্তৰ থাকে, এটা টাইমত ডাক্তৰ নাথাকে, কাৰণ তেওঁৰ ডিউটিটো যেতিয়া শেষ হৈ যায়। একজন ডাক্তৰ যেতিয়া ইয়াতে দিনত ডিউটি কৰিলে ৰাতি তেওঁৰ ডিউটি নাই, আৰু সেই টাইমত মানে ডাক্তৰৰ কাৰণে ইয়াতে বিৰাট অভাৱ পৰিলক্ষিত হয়। আৰু ইয়াতে বিভিন্ন প্ৰকাৰৰ যিবিলাক উন্নত মানৰ স্বাস্থ্যসেৱা ইয়াত মানে দেখিবলৈ আমি পোৱা নাই। গতিকে এই উন্নত মানৰ স্বাস্থ্যসেৱাৰ কাৰণে ইয়াতে আমি ব্যৱস্থা কৰাৰ বাবে স্বাস্থ্যমন্ত্ৰী মহোদয়ক আমি আহ্বান জনাই। এই জুই জ্বলিছে জ্বলিছে জ্বলিবই, এই সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই, এই সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই। হাই 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 স্বাস্থ্য বিভাগ লে স্বাস্থ্য বিভাগ লে হেমন্ত বিশ্ব শৰ্মা সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই, এই জুই জ্বলিছে জ্বলিছে জ্বলিবই, এই সংগ্ৰাম জিন্দাবাদ জিন্দাবাদ। ধমধমা ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰটোত প্ৰাথমিক চিকিৎসা কেন্দ্ৰ ৰূপান্তৰ কৰাৰ দাবী ইতিমধ্যে প্ৰত্যেকজন ব্যক্তিয়ে জনাইছে। আহকচোন এই বিষয়ে আৰু অধিক জানো ধমধমা অঞ্চলৰ উদীয়মান এজন যুৱকৰ পৰা। কি ক'ব আপুনি সন্দৰ্ভত? এইখন মেডিকেলখন আমি ক্ষুদ্ৰ প্ৰাথমিক চিকিৎসালয়ৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰলৈ ৰূপান্তৰিত কৰিব লাগে। 2012 চনত শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈ গৈছিল স্বাস্থ্য কেন্দ্ৰখন উন্নতিকৰণৰ ক্ষেত্ৰত, কিন্তু সেই পদক্ষেপ এতিয়ালৈ হৈ নুঠিল। এইখিনি মই ক'ব লাগে। Aasu long live, এই জুই জ্বলিছে জ্বলিছে জ্বলিবই, এই সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই, এই জুই জ্বলিছে জ্বলিছে জ্বলিবই, এই সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই, জ্বলিছে জ্বলিবই, এই সংগ্ৰাম চলিছে জ্বলিছে জ্বলিবই, এই জুই জ্বলিছে জ্বলিছে জ্বলিবই। অসম ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, অসম ছাত্ৰ সন্থা জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ধন্যবাদ ছাত্ৰ সন্থা জিন্দাবাদ। এতিয়া ষ্টুডিঅ'ৰ পৰা কেমেৰা পাৰ্চন ৰাহুল পালৰ সৈতে মই কুলদীপ গৌতম সময় বিদায় লৈছোঁ। ধন্যবাদ।